নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে চাগে। আগন্তুক 2 অক্টোবৰ আহিছে। আপোনালোকে সেই 2 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাৰ কিছু পৰিমাণে হ'লেও বৃদ্ধি পাব, কমকৈ হ'লেও। কিন্তু সেই দৰমহাখিনি আপোনালোকৰ যিখিনি চলিবলগীয়া বস্তুৰ দাম যিমান হৈ আছে, কিন্তু সেইখিনি আপোনালোকৰ প্ৰাপ্য নহয়। আপোনালোকৰ আৰু পোৱাৰ অধিকাৰ আপোনালোকৰ আছে। সেইকাৰণে আপোনালোকে অলপ গুৰুত্ব দি কথাটো শুনিব যে ৰাজস্থান চৰকাৰে এই কেবিনেটে অংগনবাড়ীসকলৰ কাৰণে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আহকচোন কি সিদ্ধান্ত গ্ৰহণ কৰিছে অলপ বিবেচনা কৰোঁ। সেই বিষয়টো অলপ আলোচনা কৰোঁ আহক। উপ মুখ্যমন্ত্ৰী তথা ৰাজস্থান চৰকাৰৰ মহিলা আৰু শিশু বিত্ত মন্ত্ৰী দিয়া কুমাৰীৰ অধ্যক্ষতাত সচিবালয়ত এখন বিভাগীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। অংগনবাড়ী শ্ৰমিকৰ সন্মানীয় ধন 10% তেওঁলোকে বৃদ্ধি কৰিছে। আৰু পুষ্টি খাদ্য গাখীৰ পৰিমাণ বৃদ্ধি আৰু অংগনবাড়ী অট্টালিকা মেৰামতিৰ বাবে 50 কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত তেওঁলোকে লৈছে। আৰু এটা কথা হ'ল যে আগতে তেওঁলোকে যিখিনি কৰ্মী আৰু সহায়িকাসকলে 7,500 টকা তেওঁলোকৰ যি আগৰ দৰমহা আছিল, এতিয়া তেওঁলোকৰ সেই দৰমহা বৃদ্ধি হৈ 8,250 টকালৈ হ'ব। সেই অনুসাৰে তেওঁলোকে যথেষ্ট পৰিমাণ তেওঁলোকে ৰাতিয়ে দিনে যিখিনি কষ্ট কৰে, তেওঁলোকৰ সেই প্ৰাপ্য তাতকৈ বহুত কম দিছে তেওঁলোকে, কিন্তু তাৰো অধিক পাবলগীয়া আছে। কিন্তু সেই অনুসাৰে আমাৰ অসম চৰকাৰেও অলপ গুৰুত্ব দিব লাগে যে কৰ্মী আৰু সহায়িকাসকলক যাতে তেওঁলোকৰো দৰমহা অলপ হ'লেও বৃদ্ধি কৰে। আগতে যিমান ধাৰ্য কৰা হৈছে, বৰ্তমান এতিয়া যিমান পাব তাতকৈ অলপ বা দুগুণ বৃদ্ধি হ'লেও যথেষ্ট পৰিমাণে তেওঁলোকৰ সকাহ পাব। আৰু তেওঁলোকৰ পৰিয়ালৰো আছে বহুত, তেওঁলোকৰো বহুত কাম বন কৰিবলগীয়া মানুহ আছে। তেওঁলোকে সেই টকাখিনি কিনো হয় অলপ চকু মেলি চাব যাতে ৰাজ্য চৰকাৰে। আপোনালোকে আৰু অলপ মাননি বৃদ্ধিৰ কাৰণে অলপ প্ৰতিবাদ সাব্যস্ত কৰক যাতে আৰু অলপ বৃদ্ধি পায়। মাননীয় আপোনালোকৰ